নমস্কাৰ আজি হৈছে সৰস্বতী পূজা আৰু আমাৰ মিতেৰি ইংলিছ স্কুলত আজি প্ৰথমবাৰৰ কাৰণে পাতা হৈছে সৰস্বতী পূজা। সৰস্বতী মায়ে যাতে সকলোকে আশীৰ্বাদ কৰে, তেওঁৰ কৃপা দৃষ্টি যেন সকলোৰে ওপৰতে থাকে তাৰে কামনা কৰিছোঁ। এইফালে আমাৰ ধুনীয়াকৈ পেণ্ডেল পাতি হৈ গৈছে আৰু আমাৰ সৰস্বতী মাৰো প্ৰতিমাগৰাকী ধুনীয়াকৈ স্থাপন কৰা হৈছে। অলপ পিছতে পূজা আৰম্ভ হ'ব। এইফালে কাৰিকৰ মানুহজনে বনাই আছে খিচিৰি। এইফালে ল'ৰা ছোৱালীবিলাকো খেলা ধূলা কৰি আছে। আনফালে গাৰ্জেন সকলো আহিছে, তেওঁলোকেও বহুতখিনি সহায় কৰি দিছে কাটা বাছাত। এইফালে এয়া প্ৰতিমাগৰাকী ধুনীয়াকৈ মুখখন খোলা হৈছে আৰু এতিয়া আমাৰ প্ৰিন্সিপাল মেমে পূজাত বহিছে আৰু ধুনীয়াকৈ পূজা ভাগো কৰা হৈ আছে। এইফালে আমাৰ এজনী ছোৱালী, তাইক মই চিলাই দিয়া ঘাগৰাটোকে পিন্ধাই দিছিলোঁ। এইফালে বহুতখিনি মানুহে অহা হৈছে, ওচৰৰ পাজৰৰ সকলো মানুহকো অকণ নিমন্ত্ৰণ কৰা হৈছে আৰু ষ্টুডেণ্টসকলতো আছে, গাৰ্জেনসকলৰ লগত আহিছে। তাৰপিছত আমি চাকি বন্তিও জ্বলাই ল'লোঁ। আৰু এতিয়া আৰম্ভ হ'ব আৰতি। हाँ अभी बन जाऊंगा। पुष्पांजलि समर्पयामि। आराम से एवढा हरि ओम मा पाप ओम पाप कर्म पापत मा पाप আৰতি হোৱাৰ পিছতে যেতিয়া পূজা ভাগ খতম হৈছে, তাৰ পিছৰখিনি মই ইমানকৈ দেখাব পৰা নাই যিহেতু কামত ব্যস্ত হৈ গ'লোঁ। প্ৰসাদ বিতৰণত লাগিলোঁ। আনফালে ল'ৰা ছোৱালীখিনিকো খুৱাই লোৱা হৈছে প্ৰথম, তাৰপিছত গাৰ্জেনসকলে খাব। তাৰপিছত আমি এতিয়া অলপমান ফটো চটো উঠি লোৱা হৈছে আৰু এগৰাকী হৈছে আমাৰ সহায়িকা বাইদেউ, তেওঁ বহুতখিনি কৰি দিছে দেই। আৰু এতিয়া লাষ্টত আমি খাবলৈ বহিছোঁ।